Hey everyone, this is Deepak Sabor. Welcome back to my YouTube channel. তো আজি আমি আলোচনা কৰিম what is history, why history is importance. মানে ইতিহাস বা বুৰঞ্জী কি হয়, কিয় আমাৰ জীৱনত ইতিহাস বা বুৰঞ্জী ইম্পৰ্টেন্স আছে বা গুৰুত্ব আছে, আমাৰ ইতিহাসৰ পিতৃ বুলি কাক জনা হয় বা আমাৰ ভাৰতবৰ্ষৰ ইতিহাসৰ পিতৃ বুলি কাক জনা হয়। ঠিক আছে, ইয়াৰ লগতে আপোনালোকে জানিব যে যেতিয়া আমি চন লিখো AD, BC এইবিলাক কি হয়। এই পিছত আমি ইতিহাস যেহেতু জানিম, গতিকে ইতিহাস জানিবলৈ আমি কি বস্তু বা কি ৰিসোৰ্স লাগিব বা আমি ইতিহাসৰ বিষয়ে যদি আমি আৰু ভালদৰে জানিব বিচাৰো তেনেহলে কি সোৰ্স লাগিব সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'ত। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপুনি যদি নতুন আছে তেনে সাবস্ক্ৰাইব কৰি যাব আৰু বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ নলেজেবল ভিডিঅ' আপোনালোকে পাই থাকিব। সো লেটস বিগিন। Okay, what is history? The study of the past. মানে বুৰঞ্জী বা ইতিহাস হৈছে অতীতৰ বিষয়ে অধ্যয়ন কৰা। আমাৰ হৈ যোৱা কামৰ বিষয়ে বা ঘটনাৰ বিষয়ে আমি যদি জানিব বিচাৰো সেইটো আমাৰ কি হ'ব, ইতিহাস বা হিষ্ট্ৰী হ'ব। এতিয়া ইতিহাস বা হিষ্ট্ৰী যাৰ ইংলিছ শব্দ হৈছে হিষ্ট্ৰী আৰু এই হিষ্ট্ৰী শব্দটো আহিছে গ্ৰীক শব্দৰ পৰা, যাৰ অৰ্থ হৈছে ইনভেষ্টিগেশ্যন, ৰিচাৰ্চ, ইনকুৱাৰী, মানে গৱেষণা কৰা, তদন্ত কৰা, অনুসন্ধান কৰা। মানে আমি যেতিয়াই আমি জ্ঞান লাগে বা আমি নিজৰ পাষ্টৰ বিষয়ে বা অতীতৰ বিষয়ে জানিবলৈ বিচাৰো তেনে আমি কি কৰোঁ, ৰিচাৰ্চ কৰোঁ, ইনকুৱাৰী কৰোঁ বা ইনভেষ্টিগেশ্যন কৰোঁ, হয় কি নহয়। গতিকে এইবিলাক অৰ্থই হৈছে ইতিহাস। ঠিক আছে, তো এতিয়া এই ইতিহাস কোনে বনালে, ইতিহাস কোনে লিখিলে? এখনেই বুকছ আছে দ্য হিষ্টৰিক্স আৰু এই কিতাপখন লিখিছিল 430 BC আৰু তাৰ নাম আছিলে হিৰডোটাছ আৰু তেওঁকে ইতিহাসৰ পিতৃ বুলি জনা যায়, দ্য ফাদাৰ অফ হিষ্ট্ৰী। অ'কে, ইয়াৰ লগতে এইটো পুৰণা হিষ্ট্ৰী আছিলে, কিন্তু যদি আমি মডাৰ্ণ হিষ্ট্ৰীৰ বিষয়ে জানো তেনেহ'লে মডাৰ্ণ হিষ্ট্ৰীত লিঅ'পল্ড বা কেতিয়াবা গুগলত চাৰ্চ কৰিলে বেলেগ নাম আহিব পাৰে, বিশ্বপ, উইলিয়াম, এনেকুৱা ধৰণৰ নাম আহিব। গতিকে এইটো মডাৰ্ণ। কিন্তু আমাৰ ভাৰতবৰ্ষৰ ইতিহাসবিদ বা বুৰঞ্জীবিদ কোন বা কাক জনা যায়? ৰাজা ৰামমোহন ৰয়। ঠিক আছে, আপোনালোকে নিশ্চয় ৰাজা ৰামমোহন ৰয়ৰ বিষয়ে শুনিছে, হয় কি নহয়। গতিকে আমাৰ ভাৰতবৰ্ষৰ ইতিহাসবিদ বা বুৰঞ্জীবিদ বুলি ক'লে ৰাজা ৰামমোহন ৰয়ক জনা যায়। ঠিক আছে, আপোনালোকে গুগলত চাৰ্চ কৰি নিশ্চয় চাব। ইতিহাসৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিয়ে আছোঁ, গতিকে ইতিহাসৰ বিষয়ে আৰু অলপ জনাটো নিশ্চয় দৰকাৰ আছে, ৰাইট। গতিকে প্ৰথমতে মই কৈছিলোঁ BC বা AD কি হয়। গতিকে এই BC বা AD কি হয় সেইটো জানিবৰ কাৰণে আমি এটা ৰেখাৰ দৰকাৰ হ'ব, যোনটো নেকি আপোনালোকে মেথছত পোৱাই, যাক কি বুলি কোৱা হয়, সংখ্যা ৰেখা, য'ত 0 থাকে আৰু এইফালৰটো পজিটিভ আৰু এইফালৰটো নেগেটিভ। এইটো আপোনালোকে নিশ্চয় মেথছত শিকিছে, মানে গণিতত শিকিছে। গতিকে ইয়াৰ জৰিয়তে আমি BC বা AD কি হয় সেইটো জানিবলৈ নিশ্চয় চেষ্টা কৰিম। ঠিক আছে, মানে BC যোনটো কোৱা হয়, BC মানে এই ফালৰটো BC বুলি কোৱা হয় আৰু এই ফালৰটো হ'ল AD। ঠিক আছে, চিনি পাইছা BC বা AD? BC হৈছে বিফৰ ক্ৰাইষ্ট। ঠিক আছে, মই ইয়াত লিখি দি আছোঁ। আৰু AD হ'ল এনো ডমিনি। ঠিক আছে, এই সংখ্যা ৰেখাৰ জৰিয়তে আমি গম পালোঁ কি BC কি হয়, বিফৰ ক্ৰাইষ্ট, আৰু AD হ'ল এনো ডমিনি। ইয়াৰ অৰ্থ কি হ'ল, মানে যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ যিখিনি সময় আছিলে সেই সময়খিনিক BC বুলি ধৰা হয়। মানে সেইটো ডাঙৰৰ পৰা সৰুলৈ গুচি যায়, মানে কমি যায়, আৰু এইফালে ADত বাঢ়ি যায়, মানে 1ৰ পৰা 2, 3, 4, 5 আহি যায়। আৰু বিফৰ ক্ৰাইষ্টত কি হয়, মানে BCত কি হয়, 1ৰ পৰা মাইনাছ হৈ গৈ থাকে। ঠিক আছে, মানে 0ৰ পৰা মাইনাছ হৈ গৈ থাকে। গতিকে এইটো সংখ্যা ৰেখাৰ জৰিয়তে অতি সহজে মানে মনত ৰাখিব পাৰিবা বিফৰ ক্ৰাইষ্ট
বা এনৰ ডমিনি কি হয় মানে এডি আৰু বিচি কি হয় ঠিক আছে বুজি পালা নিশ্চয় মানে যীশুখ্ৰীষ্টৰ জন্মৰ আগত যিখিনি সময় আছিল সেইটো কি বুলি কোৱা হয় বিচি আৰু যিখিনি যীশুখ্ৰীষ্টৰ জন্মৰ পাছত সময়খিনি আছিলে যোনটো নেকি আমি খ্ৰীষ্টাব্দ বুলি কোৱা হয় অসমীয়াত এনৰ ডমিনি আৰু যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ সময়ছোৱাক আমি কি বুলি কয় অসমীয়াত খ্ৰীষ্টপূৰ্ব নিশ্চয় আমি অসমীয়াত পঢ়িছোঁ খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দ খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দ এইটো মনত ৰাখিবা ঠিক আছে এইটো ইম্পৰ্টেণ্ট আছে গতিকে হিষ্ট্ৰীত এই কথাটো জনা নিশ্চয় দৰকাৰ আছে এতিয়া কথা আহিল ইতিহাসৰ বিষয়ে বা বুৰঞ্জীৰ বিষয়ে আৰু যদি ভালকৈ আমি জানিব বিচাৰোঁ নিজৰ পৃথিৱীখনৰ বিষয়ে বা নিজৰ দেশৰ বিষয়ে তেনেহ'লে আমি কি চ'ৰ্চৰ পৰা আমি নিজৰ ইতিহাস জানিব পাৰিম বা পৃথিৱীখনৰ ইতিহাস জানিব পাৰিম দুটা ইতিহাস আছে বা হিষ্টৰিকেল চ'ৰ্চ আছে যোনটো নেকি লিটাৰেচাৰ চ'ৰ্চ লিটাৰেৰী চ'ৰ্চ আৰু আৰ্কলজিকেল চ'ৰ্চ ঠিক আছে লিটাৰেৰী চ'ৰ্চ কি হয় সাহিত্য বা সাহিত্যিক সম্বন্ধীয় যিবিলাক চ'ৰ্চ থাকে সেইবিলাক বুজোৱা হয় ইয়াৰ পিছত আৰ্কলজিকেল চ'ৰ্চ কোনবিলাক হয় পুৰাত্ব বিষয়ক যোনবিলাক চ'ৰ্চ থাকে সেইবিলাক চ'ৰ্চ হয় তো সাহিত্য বা সাহিত্যিক বিষয়ক যিবিলাক চ'ৰ্চ থাকে সেইবিলাক ভিতৰুৱা মানে ইণ্ডিজেনিয়াছ হ'ব পাৰে বা ফৰেনৰো হ'ব পাৰে মানে নিজৰ দেশৰ ভিতৰৰ চ'ৰ্চ হ'ব পাৰে নহ'লে বাহিৰৰ পৰা যিবিলাক ভ্ৰমণকাৰী আহে পিলগ্ৰিমছ আহে তেওঁলোকৰো চ'ৰ্চৰ পৰা আমি ইতিহাসৰ বিষয়ে ভালদৰে জানিব পাৰিম ইয়াৰ পিছত আৰ্কলজিকৰ যোনটো নেকি পুৰাত্ব বিষয়ক যোনটো চ'ৰ্চ হয় সেইটোৰ পৰা আমি জানিব পাৰোঁ মানে এইবিলাক নিজৰ দেশৰ ভিতৰতে হ'ব পাৰে বা বাহিৰতো হ'ব পাৰে চেম আগৰ নিচিনাই বা ভ্ৰমণকাৰীৰ পৰাও আমি জানিব পাৰিম গতিকে এইবিলাকৰ আৰ্কলজিকেল চ'ৰ্চ যদি জানিব আছে তেনেহ'লে আমি ইনস্ক্ৰিপশ্যনৰ পৰা জানিব পাৰিম বা লিপিবিলাক হয় কি নহয় ইয়াৰ পিছত কইনছৰ পৰা মুদ্ৰাবিলাক ইয়াৰ পিছত মনুমেণ্টছ শিলালিপি এনেকুৱা ধৰণৰ মূৰ্তিৰ পৰা তো এনেকুৱা ধৰণৰ বস্তুৰ পৰা আমি নিজৰ দেশৰ ইতিহাস বা পৃথিৱীৰ ইতিহাসৰ বিষয়ে বা যিকোনো সাম্ৰাজ্য বা যিকোনো ঠাইৰ বিষয়ে আমি ভালদৰে ষ্টাডি কৰিব পাৰিম মানে অতীতৰ বিষয়ে ঠিক আছে তো এইবিলাক চ'ৰ্চ হ'ব এতিয়া ৱাই হিষ্ট্ৰী ইজ ইম্পৰ্টেঞ্চ মানে ইতিহাস কিয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট আছে তো ইতিহাস বা বুৰঞ্জীয়ে আমাক শিকাই দিয়ে যে বৰ্তমান আমি কোনটো পজিশ্যনত আছোঁ মানে হিষ্ট্ৰীৰ বা ইতিহাসৰ পৰা আমি জানিব পাৰিম যে আমি আগতে কেনেকুৱা আছিলে আৰু বৰ্তমান কেনেকুৱা অৱস্থাত আছোঁ আমাৰ এই অতীত আৰু প্ৰেজেণ্টৰ সময় যি আছে তাত আমাৰ কিমানখিনি পৰিৱৰ্তন হৈছে আমি কি শিকিলোঁ কি বস্তু ত্যাগ কৰিলোঁ কিমান বস্তু আমি হেৰুৱালোঁ এই সকলোবোৰ বস্তু আমাক শিকাই দিয়ে ইয়াৰ লগতে আমি প্ৰেজেণ্টত যেতিয়া আছোঁ গতিকে আমি ইতিহাসৰ পৰাই আমি গম পাম যে আমাৰ ভৱিষ্যত কেনেকুৱা হ'ব গতিকে এইবিলাক কথা মানে এই তিনিটাও টেন্স আমাক লাগে মানে পাষ্ট লাগিব প্ৰেজেণ্ট লাগিব আৰু ফিউচাৰ লাগিব কিন্তু প্ৰেজেণ্ট আৰু ফিউচাৰ ডিচাইড কৰে আমাৰ পাষ্টৰ ওপৰত আমি পাষ্ট যদি নাথাকে তেনেহ'লে ফিউচাৰো নহ'ব আৰু প্ৰেজেণ্টো নহ'ব গতিকে আমাৰ পাষ্ট বহুত ইম্পৰ্টেণ্ট আছে বা গুৰুত্বপূৰ্ণ আছে ঠিক আছে চ' থেংক ইউ ছ' মাছ দীপক চবৰ চাইনিং অফ